সকলোকে আমি কৰজোৰে নমস্কাৰ কৰিছোঁ। আজি আমাৰ মাজত শ্ৰী মনোৰঞ্জন দত্ত ভাগৱত পাঠক আমাৰ উপস্থিত হৈছে। তেখেতে বহুদিন ধৰি ভাগৱত চৰ্চা কৰিছে। তেওঁৰ পৰা আমি কিছু জ্ঞান আহৰণ কৰিব পাৰিম বুলি আশা ৰাখি আজি তেওঁক দুটামান প্ৰশ্ন কৰিব বিচাৰিছোঁ। আপোনাক এইটো কথা সুধিব খুজিছোঁ, যেতিয়া মানে পৰীক্ষিতক ৰাজ্যভাৰ দি পঞ্চপাণ্ডৱ বনবাসত যাব ওলাইছে, সেই কাহিনীটো অলপ চমুকৈ আমাক আপুনি ক'ব লাগে। আচ্ছা, শ্ৰীকৃষ্ণ বৈকুণ্ঠ পুৰাণ হোৱাৰ পিছত হোৱাৰ আগমুহূৰ্ততে ধৰ্মৰাজ যুধিষ্ঠিৰে অৰ্জুনক পঠাইছে দ্বাৰকালৈ, যে আমাৰ প্ৰাণৰ কৃষ্ণ তেওঁক লাগ ধৰি অহাৰ কাৰণে। ইতিমধ্যে দ্বাপৰ যুগৰ সমাপ্ত হৈছে, কলিৰ আৱিৰ্ভাৱ। এই অৱস্থাত যা হওক, অৰ্জুন যাই শ্ৰীকৃষ্ণ বৈকুণ্ঠ পুৰাণ হোৱাৰ লগ নাপালাক। তাৰে আগে আগে প্ৰভু শ্ৰীকৃষ্ণ বৈকুণ্ঠ পুৰাণ হৈ গ'ল। তাৰপিছত বিষাদ মানে অৰ্জুনে আহি ধৰ্মৰাজ যুধিষ্ঠিৰক খবৰটো দিলে যে দাদা, আমাৰ প্ৰাণৰ কৃষ্ণ আৰু নাই, তেওঁ বৈকুণ্ঠগামী হৈ গুচি গ'ল। সেয়েহে মই বহুত দুখ যন্ত্ৰণাৰ মাজেৰে ঘূৰি আহিলোঁ। আমাৰ আৰু প্ৰাণৰ কৃষ্ণ নাই, আমি কাক লৈ ৰাজ্যত থাকিম। অৰ্জুনৰ মুখত এই খবৰ পাই ধৰ্মৰাজ যুধিষ্ঠিৰে তেতিয়াই পাঁচোজন ভায়কৰ লগত আলোচনা কৰি ক'লে যে প্ৰাণৰ কৃষ্ণ আমাৰ সহায় কৰা ভগৱান কৃষ্ণই যেতিয়া নাই, আমি আৰু বাচি থাকি লাভ নাই। সেয়েহে আমিও এই ৰাজ্য এৰি স্বৰ্গ আৰোহণৰ কাৰণে যাত্ৰা কৰিব লাগে। এইবুলি মনতে থিৰাং কৰি তেওঁৰ নাতিয়াক অভিমন্যুৰ পুত্ৰ পৰীক্ষিতক ৰাজদণ্ড দিয়ে। এইবুলি ৰাজদণ্ড দি তেওঁলোকে উত্তৰ ফালে স্বৰ্গ আৰোহণৰ কাৰণে যাত্ৰা কৰিলে। বহুদিন ধৰি এনেকৈ সিহঁতে যাই ঘাটপতি ঘাটৰ মাজেৰে যাই থাকে। এইফালে পৰীক্ষিত ৰাজাই ৰাজদণ্ড লৈয়ে শুনিব পালে যে পৰীক্ষিত ৰাজাৰ ৰাজ্যত কলিয়ে প্ৰৱেশ কৰিছে। সেই খবৰ পায়ে ৰজা পৰীক্ষিতে ধনুহৰ লৈ কলিৰ সন্ধানৰ কাৰণে বিচাৰি ফুৰিবলৈ ধৰিলে। এইদৰে পৰীক্ষিত ৰাজাই গৈ কুৰুক্ষেত্ৰৰ সমৰত যি এই কুৰুক্ষেত্ৰৰ যুদ্ধ হৈছিল, সেই সময়ত তাতে ধৰ্মৰাজ আৰু বসুমতী দুটা, ধৰ্মই ষাঁড় গৰু হৈ আৰু বসুমতীয়ে গাই ৰূপ ধৰি তাত কথোপকথন চলি আছে। এনেতে ধৰ্মৰ ভৰি তিনিখন কলি আহি প্ৰহাৰ কৰি ভাঙি দিলে। এখন ভৰি আছে, সেইখন ভৰিটো কলি প্ৰহাৰ কৰিবলৈ ধৰিলে। তেতিয়া সেই অৱস্থাত পৰীক্ষিত ৰাজাই গৈ লগ পালে। তাৰ পাছত পৰীক্ষিত কলিক দেখা পাই চিনি পালে যে এই যি ষাঁড় গৰুটো, এইটো গৰু নহয়, আৰু গাইজনী হৈ আছে যে এইটোও গাই নহয়। গতিকে তেওঁ ধৰ্মপ্ৰাণ ৰজা, সেইকাৰণে তেওঁ বুজি পালে যে ষাঁড় গৰুটো হ'ল ধৰ্ম আৰু গাইজনী হ'ল পৃথিৱী। ধৰ্মৰ ভৰি ভঙা দেখা পায় বসুমতীয়ে চকু পানী তিতি আছে। তেতিয়াই ধৰ্ম ষাঁড়টোৱে কৈছিল যে মাও, মোৰ ভৰি ভাঙিছে, তুমি ইমান শোক কৰি আছ। তেতিয়াই গাইৰূপী বসুমতীয়ে কৈছিল যে স্বয়ং ভগৱান শ্ৰীকৃষ্ণ বৈকুণ্ঠ প্ৰাণ হৈ গুচি গ'ল, মই আজিৰ পৰা বিধৱা হ'লোঁ। মোৰ স্বামী কৃষ্ণ আছে, আৰু আজিৰ পৰা ধৰ্ম নাইকিয়া হৈ গ'ল। শ্ৰীকৃষ্ণ থকা অৱস্থাত ধৰ্মটো আছে, আৰু তেওঁৰ লগত 6টা বস্তু গুচি গ'ল।
সত্য, ক্ষমা, ধৃতি, শৌচ, নীতি এনেকৈ 6টা বস্তু ভগৱানৰ লগতে লৈ গ'ল। তেওঁ কেৱল এটাই এৰি গ'ল, সেইটো হ'ল হৰিৰ নাম। সেই হৰিৰ নামটোতে কলি যুগত মানুহ ধাৰণ কৰা উপায়। তাৰপাছত কলিক চিনি পাই পৰীক্ষিত ৰাজাই শাস্তি দিবলৈ ধৰিলে। তেতিয়া পৰীক্ষিত ৰাজাৰ ওচৰত সি শৰণাগত হ'ল। শৰণাগত হৈ ক'লে যে মহাৰাজ, মোক অলপ এই ৰাজ্যত থাকিবলৈ অলপ জেগা দিয়ক। পৰীক্ষিত ৰাজাই ক'লে নহয়, মোৰ ৰাজ্যত তোৰ জেগা নাই, তই লম্পট, তই অধাচাৰী। এনেকৈ কোৱাত বহুত তুতি কৰি পৰীক্ষিত ৰাজাৰ চৰণত ধন্যবাদ দি সেৱা জনালে। দয়া আহিল, ৰাজাৰ দয়া জোপাজিল। তেতিয়া ক'লে, যা তেনেহ'লে তোক মই 4 জেগা দিম। কি জেগা? 4 জেগা দিলাম। যিটো যোৱা বাখা য'ত খেলে সেই জেগাত থাকিবি, য'ত মদ পানী খেলা খাই সেই জেগাত থাকিবি, সীমাত থাকিবি। এনেকৈ 4 জেগা বাছি দিয়ে। মানে য'ত মানে কণ্ডল লাগে সেইবিলাক জেগাত থাকিব। আচ্ছা, এইৰকম বাছি দিয়ে। তেতিয়া কলিয়ে ভাবিলে যে মোৰ এইখিনি জেগাই মোৰ পৰিয়ালটো নুজুৰিব মহাৰাজ, মোৰ পৰিয়ালটো বিস্তৰ, সেইকাৰণে আপুনি দয়া কৰি আৰু অলপ ঠাই মোক ধৰি দিয়ক। কলিৰ অনুনয় বিনয়ত তেতিয়া পৰীক্ষিতে পুনৰ আৰু জেগা দিয়ে, যা বাৰু শৰণাত থাকোঁ আৰু গৃহস্থৰ ঘৰত আধেলাত থাকোঁ। এনেকৈ বাছি দিয়াত কলিৰ তেতিয়া আনন্দ হ'ল। শৰণাত যেতিয়া থাকোঁ বুলি ক'লা সন্তুষ্ট হ'ল। হৈ সেইভাগে প্ৰণাম কৰি কলিয়ে গুচি গ'ল। ৰজাইও কলিক তাৰ পৰা খেদি ঘৰলৈ ঘূৰি আহিল। তাৰপিছত এদিনাখন পৰীক্ষিত ৰাজাই বনক চিকাৰ কৰিবলৈ গৈছিল। যাওঁতে সেই ধৰ্মৰাজ যুধিষ্ঠিৰৰ মুটুকটো সোণৰে আছিল। সেই সোণৰ মুটুক পিন্ধি মৃগয়ে মাৰিব যাওঁতে তেওঁক কলি লম্ভিল। কাৰণ ৰজা পৰীক্ষিতে সোণত বাহ দিছিল, গতিকে মুটুকটোতে যিহেতু সুবিধা পালা, ৰজাৰ মাথাটো নষ্ট কৰি পেলালে। আৰু সেই জ্ঞান হাৰা হৈ এজন শ্ৰৱণ ঋষি যোগ ধ্যানত আছিল, তেওঁক ওচৰেদি পহু এটা যোৱা দেখা পাই সি ক্লান্ত হৈ সেই ঋষিজনক সুধিলে যে ঋষিৰাজ, মই অলপ পানী দা। যোগ ধ্যান কৰি থকা শ্ৰৱণ ঋষি তেওঁক কোনো উত্তৰ নেদাত তেতিয়া তেওঁ ধেনুৰাগেদি মৰা সৰ্প এডাল শ্ৰৱণ ঋষিৰ গলত আঁৰি দিয়ে। আৰু ওচৰতে তেওঁৰ পুতেক শৃংগী আছিল। শৃংগীয়ে খবৰটো পাই লগে লগে 7 দিনৰ ভিতৰত পৰীক্ষিত ৰাজাক তক্ষকে দংশন কৰিব বুলি অভিশাপ দিলে। তাৰপাছত শ্ৰৱণ ঋষিয়ে হাৰ পাই ধ্যানমস্ত হৈ ক'লে যে কি হ'ল যে বাবা, আপোনাক আমাৰ ৰাজ্যৰ ৰাজা পৰীক্ষিতে এই মৰা সৰ্প গলত দিয়াত মই ক্ৰোধ আহিল আৰু মই তেওঁক 7 দিনতে তক্ষকে খাব বুলি অভিশাপ দিলোঁ। তেতিয়া শ্ৰৱণ ঋষিয়ে বহুত বুজালে ল'ৰাটোক যে আমাৰ ৰাজ্যৰ ৰজা এটা মহাধাৰ্মিক ৰজা নহ'লে অৰাজা হ'ব। মোৰ এটা সাধাৰণ দুখৰ কাৰণে তই এইটো অভিশাপ দিব নালাগিছিল, মোক আৰু মৰা সৰ্পহে দিছে। এই বুলি বুজাত এতিয়া শ্ৰৱণ ঋষিৰ শিষ্য এজনক পৰীক্ষিত ৰাজাৰ ওচৰত পঠাই দিলে। ঋষিৰ সাপটো খণ্ডন নাযায়, সেয়েহে পৰীক্ষিত ৰাজা সাৱধান হোৱাৰ কাৰণে শ্ৰৱণ ঋষিৰ এজন শিষ্যই যাই ৰজা পৰীক্ষিতক খবৰ দিয়ে যে মহাৰাজ, আপোনাক আজিৰ পৰা 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব। কিয়? আপুনি যি মৃগ মাৰিব যাওঁতে এই শ্ৰৱণ ঋষিৰ গলত মৰা সৰ্প আলাই দিছিল আৰু সেই দোষত তেওঁৰ পুত্ৰক শৃংগী ঋষিয়ে আপোনাক এইটো 7 দিনৰ ভিতৰত তক্ষকে খাব বুলি অভিশাপ দিছে। তেতিয়া ধৰ্মৰাজ পৰীক্ষিতে ধাৰ্মিক ভাগৱত তেওঁ কৈছে বৰ ভাল হৈছে, এই বুলি হাত পালি সেই সাপটো তেওঁ গ্ৰহণ কৰিলে। কিয়? তেওঁ কুকৰ্ম কৰাৰ ফলত তেওঁ ৰাতি
দিন ৰাতি ঘুমটি নোহোৱা হৈছিল, ভাত খাব নাইকিয়া হৈ পৰি আছে। এই খবৰটো পাই ৰাজা আনন্দিত হৈ সেইদিনাখনি জন্মি যোৱা ৰাজ্য দি তেওঁ গংগাৰ পাৰলৈ গুচি গ'ল আৰু তাতে তেওঁ ঋষিসকলৰ লগত পৰীক্ষিত শুকদেৱ গোস্বামীক লগ পালে আৰু তাতে ভাগৱত চৰ্চা কৰি তেওঁ মুক্তি পায়। আজি আমাৰ মনোৰঞ্জন দত্ত বাপে যিখিনি কথা ব্যাখ্যা কৰিলে, কলিৰ আগমনৰ প্ৰাৰম্ভণিতেই যিখিনি কথা তেখেতে ব্যাখ্যা কৰিলে, ইয়াৰ পিছত কলি পৰীক্ষিতক ৰাজ্যভাৰ দি পঞ্চপাণ্ডৱ যেতিয়া বনলৈ যাব, তেতিয়া কলি বহুত বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ'ব কলিৰ ওচৰত পঞ্চপাণ্ডৱে। এইখিনি কথা আমি নেক্সট পৰ্যায়ত আলোচনা কৰিম। গতিকে আপোনালোক সদায় ৰাইজে যদি আমাৰ এই ভাগৱত বাৰ্তা অনুষ্ঠান চাই আছে, তেতিয়াহ'লে কমেণ্ট কৰিব আৰু আমাৰ ভুল ভ্ৰান্তিখিনি কথা আমাক জনাব। ধন্যবাদ।